এই দোষ পঢ়া শুনাৰ লেঠা নাই জয় কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল ঘাট দলঙৰ সৰু পুতক এই কি খবৰ সকলো ভালে আছেনে হেল্ল' এভৰিৱান আজি এটা নতুন ভিডিঅ'ত লগ পাইছোঁ আৰু আজি গৈ আছোঁ মই এটা এনেকুৱা এটা জাগাত আসলে মই নহয় আৰু মোৰ বন্ধু কেইজনমান আছে তো আমি একেলগে যাম গৈ পেলাই তাতে কি হয় কি নহয় বলকচোন ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু এতিয়াতো মোটামুটি 11টামান বাজিলে তো 11টামান বাজিলেও কোনো কথা নাই কাৰণ আমাৰ ইয়াৰ পৰা বহুত বেছি দূৰ নহয় জেগাটো তো বলকচোন আজি বাইক লৈ যাম পুৰা বাইক ৰাইড মজা বলক সো বাইকত পুৰা লগাই লৈছোঁ মোবাইল কেপিং আৰু এইফালে মই কাপোৰ লৈছোঁ তাতে যদি মানে গা ধোৱাৰ এটা আশা এটা আছে আৰু এইফালে আৰু এইবিলাক বস্তু আৰু যি নহওক এইফালে চেলফি ষ্টিক লৈ লৈছোঁ ভিডিঅ' কৰিব লাগিব না যি নহওক বাৰু বলক আৰু এইটো আমাৰ দোষ শুই আছে এই বঢ়িয়া আৰু মেইন বস্তুটো কি হয় মেইন বস্তুটো পইচা হয় না সেইকাৰণে পইচা লৈ লৈছোঁ অলপ এই আহি বেছি বঢ়িয়া কেনে ঠিক আছে না এই কিছুমান জেগাত তাৰমানে এইবিলাক কুকুৰা এই ছাগলী গৰু এইবিলাকৰ ফালৰ পৰা তাৰমানে বিৰাট অসুবিধা তাৰমানে তাতে যদি কিবা কাৰণত এটা খুন্দাও লাগি যায় একদম আৰু লোমৰো পইচা ল'ব আৰু কি হ'ল তোৰ মোবাইল হা ব্ৰাছ মাতিবি ব্ৰাছ মজা নে হাফ পেণ্ট মাৰি দেখোন দেৱে পুৰা হাফ পেণ্ট মাৰি বঢ়িয়া হেপী জাৰ্ণি নাচুৰা তৌৱা কৰি আছো তোৰ নাম্বা নাম্বা যাবি নেকি বল এটা উৰুলি দি চবেই কিন্তু ঘূৰেশ্বৰেদি ৰাস্তাটো এনেকুৱা বেয়া মানে তুমি কিয় আহিলো লাগব আৰু এতিয়া চাৰিচকীয়াটো নিবাৰ উপায় নাই তাৰমানে তো এইটো মানে কি কমলপুৰ ৰোড এইফালে কমলপুৰ এইটো পুথিমাৰী কলেজ আছে আৰু এইটো দুৰ্গা মন্দিৰ আৰু এইফালে যায় আপোনাৰ কেন্দুকোনা ডিমু সোণেশ্বৰ গুয়া এইবিলাক বহুত জেগাত যাব পাৰি আপুনি ডিমু হৈ ৰঙিয়াতো যাব পাৰিব আৰু এই দাদাজনে কেনেকৈ চাইছে দেখিছেনে মোবাইলটোৰ ফালে মানে ভাবিছে চাগে মোবাইলটো কেনেকৈ হেলমেটত লটকি আছে দেখোন দাদা এই মোবাইলটো দি আমি ভিডিঅ' বনাই আছিলোঁ দিয়ক আপোনাৰে এনেকৈ গৈ থকা ভিডিঅ'টো বলক ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ এই আমাৰ শৰাইঘাট দলং বুলি ভাবিছে নেকি এইখন আমাৰ কোনাখনত দলং শৰাইঘাট দলঙৰ সৰু পুতক শিৱ মন্দিৰ আৰু দলঙৰ পৰা নামিয়ে এনেকৈ আপোনালোকে টাৰ্ণিং লৈ পেলাই এটা তিনিআলি পাব তো আপোনালোকে যাব লাগিব ৰাইট চাইডে কেন্দুকোনাৰ ফালে যাব লগা হ'লে আৰু চিধা গ'লে পাব আপোনালোকে সোণেশ্বৰ লগতে দিগুণপাৰ লগতে ৰাইট চাইড গ'লে আপোনালোকে পাব ডিমু আৰু এই যে ইহঁত গৈছে তো এইফালে যাব লাগিব আমি এইফালে কেন্দুকোনা মানে ৰঙিয়া চাইড ইয়াতে অলপ ৰখি দিছোঁ তাৰমানে তো কোন আহিব কোন আহিব আচ্ছা ইয়াৰ ভায়েক আহি আছে বোলে তো অলপ ৰখি দিছোঁ আকলৈকে যাম তামোল মেইন চোন নাচ ইমান চোন নাচ চোন না ইমান চোন খাম নেকি মই আৰু সিও তাৰমানে ইমানখিনি চোন আনিছে তাৰমানে মোৰ এইখিনি চোন খালে একদম মুখ চুখ একদম চাল তাল উঠি নিটকি গেল হয় আৰু উপায় নাই চোনখিনি পেলাই তামোলখিনি খাই দিছোঁ আৰু কিন্তু বাপৰে বাপ ইমানখিনি চোন বাপৰে কুৱেণ্টিটি চাওক না চোনৰ আৰু এই জেগাখিনি ক্ৰজতে সাৱধান দেই দেখিছে নাই এই দুখন বাইকে কেনেকৈ জোঁট লগাই দিছে লাগিলে ময়ে ৰখি গৈছোঁ যাছোঁ বা তহঁতেই যা আৰু আগতে মই আৰু পিছতে যাই থাকিম বুলি কৈ পেলাই গুচি আহিছোঁ মানে বহুত বেছি এক্সিডেণ্ট হয় এই জেগাখিনিত চ' এই ৰাস্তাটোৰে আমি 1.5 কিলোমিটাৰমান গৈ পেলাই মানে ৰখিব লগা হ'ল কাৰণ মোনে ক'লে কি ভাই কেমেৰাটো লৈ লওঁ তাতে দুখনমান ফটো উঠিব পৰা যাব তো মই ভাবিলোঁ ঠিকে আছে ভালে কথা বলক ৰৈয়ে দিলোঁ আৰু पैराग्लाइडिंग करबे ना कि
প্যাৰাগ্লাইডিং কৰিবা নেকি ইমান স্লো মানুহটো এইফালে কেন্দুকোনা ষ্টেচন এইটো চিধা চিধি আৰু আমি এনেকৈ চাইডেদি গৈ পেলাই ৰাইট টাৰ্ণ ল'ব লাগিব এই ৰাইট টাৰ্ণটো ল'ব লাগিব মুন আৰু পৰিৱেশ মানে ৰঙিয়া কেন্দুকোনা বা এটা আৰু চাংচাৰিত থকা মানুহখিনিয়ে এই প্ৰব্লেমটো বিৰাট ফেচ কৰে তাৰমানে এই যে ৰেল গেটটো পেলাই থৈ দিয়ে ইমান টাইম পেলাই থৈ দিয়ে তাৰমানে আল্টিমেট লেভেল আৰু মানে খং উঠি যায় তাৰমানে মাথা চাথা বেয়া হৈ যায় তাৰমানে এই তেওঁ কয় ইমান জোখ লৈ লৈ আঁকি থাকিব দৰকাৰ নাই কেইদিনমান পিছত বৰষুণ পৰি হেনো নহ'ব চৰকাৰী লেট্ৰিনৰ গাঁতা হৈ আছে কালাৰটো তো আমি কথা পাতি থকাৰ পিছতে ট্ৰেইনখন আহিলোঁ কিবাকৈ গ'লোঁ কিন্তু তাৰ মাজতে এটা বিৰাট ডাঙৰ প্ৰব্লেম হৈ গ'ল আৰু সেই প্ৰব্লেমটো কি জানেনে এইটো কি হ'লে গমেই পোৱা নাই ৰ'বা ভবা নালাগিছিল দেখোন অন কৰি থৈ দিয়াৰ কাৰণে নেকি মানে প্ৰব্লেমটো কৈ দিছোঁ এইটো আচলতে আমাৰ আগজাননী আছিল কাৰণ কিয় জানেনে এই মই গৈ থাকোঁতে তাৰমানে ক্লাছ কেবলডাল ইমান টান খাই গৈছিল তাৰমানে টান খাই মানে একদম টাইট হৈ গৈছিল সেইটো কাৰণে মানে আৰু এইখন বাইকত যিহেতু মানে কিক নাই অকল চেল্ফেদি ষ্টাৰ্ট হয় মানে আৰু চেল্ফেদি ষ্টাৰ্ট নল'লে মানে লোৱা নাছিল আৰু এই ক্লাছডালৰ কাৰণে পিছতহে মই গম পাইছোঁ তো এইটো আমাৰ আগজাননী আছিল তাৰমানে লাষ্টত কিবাকৈ হ'ল বাৰু ষ্টাৰ্টটো আৰু তেনেকৈ গৈ থাকিলোঁ মই কিন্তু গমেই পোৱা নাছিলোঁ তো মিছা নকওঁ পিছতহে গৈ পেলাই যেতিয়া একদম অফ ৰোডিং হৈছিল তেতিয়াহে মই গম পাইছিলোঁ প্ৰব্লেমটো চ' কেন্দুকোনাৰ পৰা উঠি পেলাই ইফালে গুৱাহাটী যায় চলো এইফালে গুৱাহাটী আৰু দিছ ৱে ৰঙিয়া এইটো চাইড তো আমি যাম এতিয়া ৰঙিয়া লাইনে কিয় ৰখি আছা সেইটো হেলমেটত বোলে তাৰ হেডফোন অফ হৈ যায় বোলে মোৰ গাড়ীখনো ষ্টাৰ্ট অফ হৈ গৈছিল নহয় অনে কৰিব পৰা নাছিলোঁ বেটাৰী ডাউন হৈছে নেকি নাই সেইটো কৰা নাই নিজে হ'ল পিছত এনেকুৱা বতৰ হৈ থাকিলে কিন্তু যাব পাৰি য'তে ত'তে যাব পাৰি না ৰ'দ চ'দ নাই না আজি মানে ৰ'দটো আছে সহ্য কৰিব পৰা ৰ'দ নামটো কিজানি দিগন্ত আছিল এইটো নাম দিগন্ত নে নহয় বেলেগ লেখা আছে চব দিগনাতা ভুল হৈছে তাৰ নামটো এইকেইটা স্পীড ব্ৰেকাৰ কিন্তু বেলেগ দিছে হা আৰু এনেকুৱা ৰেম্বেল ষ্ট্ৰিপ দিয়াতকৈ মানে এনেকুৱা সৰু সৰু স্পীড ব্ৰেকাৰ দিয়াটো মই বেছি ভাল পাওঁ তাৰমানে বেছি প্ৰিফাৰ কৰোঁ কাৰণ কিয় জানেনে যিবিলাক এক্সিডেণ্ট পইণ্ট এৰিয়া হয় তাৰমানে সেইবিলাকত এই স্পীড ব্ৰেকাৰটো দিব লাগে এই স্পীড ব্ৰেকাৰটো দিলে মানে এক্সিডেণ্টবিলাক অলপ কমকৈ হয় মানুহে গম পায় স্পীড ব্ৰেকাৰত শ্ল' কৰে তো গাড়ীখন বা মানুহখিনি ভালকৈ গুচি যায় কিন্তু স্পীড ব্ৰেকাৰ নাথাকিলে মানে য'ত অলপমান এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে সেইবিলাক জেগাত মানে বেছিকৈ এক্সিডেণ্ট হয় তাৰমানে স্পীড ব্ৰেকাৰ থাকিলে নহয় কিন্তু আমি এখন ব্ৰিজ নতুনকৈ বনাইছে এইটো চাইড তো আমি যাম এইটো চাইড লেফ্ট চাইড যাম ন তলেদি যাওঁ নেকি এনেকৈ শ্বৰ্ট হ'ব ইফালে যাওঁ এই মূৰৰ চক হয় ৰঙিয়া তিনিআলিৰ পৰা পুৰা চিধা ই ৰিক্সাবোৰ আজিকালি ইমান হৈছে তাৰমানে যেনেকৈ তেনেকৈ কাটি দিয়ে পদুম পুখুৰী নাম্বাৰ 1 চাপৰি ৰঙিয়া তৰণীটো আপোনালোকে জানে খুব ডাঙৰ ৰাগ হয় ইয়াতে এই মানে বাইকৰ বহুত বতাহ আহি থাকে সেইকাৰণে কৈ দিছোঁ এই যে ৰাইট চাইডে মন্দিৰটো দেখা পাইছে এইটোৱে হ'ল তাৰমানে ৰঙিয়া তৰণী ৰাস মন্দিৰ মানে সাংঘাতিক ডাঙৰ ৰাস হয় এইবিলাক গোটেই এলেকা কভাৰ হৈ যায় ইমান ডাঙৰ মেলা হয় ইমান ডাঙৰ মানে এখন ৰাস মানে বহুত জেগাত জনাজাত তাৰমানে আপোনালোকে আহিবচোন য'ৰ পৰা ভিডিঅ'টো চাই আছে তাৰ পৰা আহিব আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে মোক জনাই দিব কমেণ্ট কৰি পেলাই
অলপ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব এনেকৈ কৰিব লৈছোঁ আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু তেতিয়াহে তেলটো ভৰাই ল'লোঁ যিহেতু আৰু টেনশ্যন নাই বিন্দাছ গৈ থকা টপিলা চপিলা চাওক জিকিনে এই অলপ 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 জিকা আনিছে একো নাই এই জিকে আৰু পতকা পেলাই থৈ দিছে ৰাস্তাত পাছত মানে আপোনালোকৰ এই কথাটো শুনি কেনেকুৱা লাগিল এখন পতকা আমাৰ দেশৰ পতকাখন ৰাস্তাত পাইছোঁ তাকো আহি থাকোঁতে তো আমাৰ শৰ্মা আৰু আমাৰ লগত অহা ভৈৰৱে সেই পতকাখন পাইছে তো উঠাই লৈ গুচি আহিছে তো মানে কিছুমান কাণ্ড জ্ঞানহীন মানুহে তাৰমানে এই পতকাখন কিনিব লাগে কিনে কিন্তু কেনেকৈ ইউজ কৰিব লাগে সেইটো নাজানে কেনেকৈ সন্মান দিব লাগে সেই কথাটো নাজানে আৰু কিছুমানক দেখোঁ তাৰমানে অকল স্বাধীনতা দিৱসৰ দিনাখনহে তাৰমানে দেশৰ প্ৰতি একদম প্ৰেম ভাৱ আহি যায় ক'ৰ পৰা আহে নাজানো বাকী কেইদিন ক'ত বা থাকে ময়ো ঠিকে আছোঁ চুলিকেইডাল কেনেকুৱা হৈ আছে উপায় নাই আগৰ ফালে পুৰা বৰষুণ মাৰি আছে কিজানি হা একো নাই এইবিলাক প্ৰকৃতিৰ বস্তু দিব লাগে পুৰা বতাহ দি আছে পুৰা বতাহ অ' বে কি বতাহ সঁচাকৈ প্ৰকৃতিৰ কথা একদম ধৰিব নোৱাৰি তাৰমানে কোন টাইমত বৰষুণ আহে কোন টাইমত বতাহ আহে কোন টাইমত ৰ'দ দিয়ে তাৰমানে একদম আচৰিত ধৰণে তাৰমানে আৰু এইখিনি সময়ত এনেকুৱা এটা বতাহ দিছিল আপোনালোকে ফিল কৰিব পাৰিছেনে নাই মই নাজানো মানে একদম বাইক কঁপাই দিয়ে তাৰমানে এনেকুৱা টাইপৰ বতাহ তো আপোনালোকে নটিচ কৰিলেনে কেনেকুৱা টাইপত লাইনৰ তাঁৰ গৈ পেলাই গছত লাগি পেলাই বেয়া জুই জ্বলি আছিল তাৰমানে আৰু আমাৰ ভয়ো লাগিছিল আগুৱাই যাবৰ কাৰণে কিন্তু যিহেতু ইমান দূৰ গৈছিলোঁ আৰু অকণমান সময়ৰ কাৰণেনো কিয় পিছুৱাই আহোঁ চ' তেনেকৈ আমি মনত সাহস বান্ধি পেলাই একদম যাত্ৰা আৰম্ভ কৰিলোঁ একদম বলক আমাৰ সঞ্জয় আৰু আগৰ ফালে বৰষুণ হ'ব বুলি ভাবি পেলাই ইয়াতে কেইখনমান একদম বাইকৰ ওপৰতে ফটো উঠি ল'লে তাকো চেলফি আৰু মোবাইলটো পূৰা সোমাই থৈ দিলে তাত ইয়াতে বম ফুটাটো হয় কি হৈছে ইয়াতে অঁ তাৰপিছত পাইছে নাই মানে ফুটা বুলি শুনিছোঁ হয় নেকি ফুটিছে ন বম 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 ফুটা বুলি কৈছে যি ইয়াতে এৰপাই বল বম 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 আছে মানে মই কথাখিনি যাক সুধিলোঁ সেই ল'ৰাজনো হয়তো গোটেইখিনি কথা নাজানে তো সি একবাৰ কয় পোৱা মানে বম থকা বুলি আৰু একবাৰ কয় ফুটা বুলি তো আমি শুনিছিলোঁ ফুটা বুলি কিন্তু ফুটা নাই আৰু বমটো তাতে পোৱাটো হয়নে নহয় মই সেইটো নাজানো আচলতে তাতে পুলিচৰ বহুত ভিৰ আছিল জংঘল টংঘল পূৰা কাটি আছিল বহুত কিবা কিবি মানে কুকুৰ চুকুৰ লৈ আছিল তাৰমানে এই বম চম যে চেক কৰে যে তেনেকুৱা বহুত কিবা কিবি সঁজুলি লৈ আছিল তো কিমান দূৰ সত্য নাজানো বস্তুটো দেখিলোঁ কাৰণে ফুটেজটো দি দিলোঁ আৰু এইটো আমি মেইন পূৰা নেশ্যনেল হাইৱে আৰু তামোলপুৰৰ পৰা এইটো চাইড যাব লাগিব আমি পানেৰী নাগৰিজুলি ওদালগুৰি মজা ফুৰিব আহি এই অৱস্থা কি কবি বৰষুণ মানে যিটোৰে ভয় আছিল সেইটোৱে হ'ল তাৰমানে লাষ্টত গৈ পেলাই বৰষুণ দিলে আৰু এনেকুৱা বৰষুণ দিছে তাৰমানে আগৰ ফালে দেখা নাপায় আল্টিমেট লেভেলৰ বৰষুণ দিছে এই বাইক কেইখন দেখিছেনে বাইক কেইখন এতিয়া বৰ্তমান পাকাৰ ওপৰত আছে এই পকীখিনিৰ ওপৰত আছে আৰু প্ৰায় 20 মিনিটমান বৰষুণ মাৰাৰ পিছত তাৰে বাইকৰ চকা তাৰমানে আধা ডুব গৈছিল তাৰমানে এনেকুৱা লেভেলৰ বৰষুণ দিছিল কি কৰিব তাৰমানে আমি তাতে বহুতখিনি সময় লছ হৈ গ'ল উপায় নাই এই অৱস্থা ভিজিবুৰি অৱস্থা নাই মোবাইলটো ভিতৰত সোমাই থৈ দিছিলোঁ এইকেইটাক চাওক কেনে ইয়াক চাওক অৱস্থা নাই ভগৱান আৰু আমি পালোঁ এতিয়া নাগৰিজুলি এইটো দেখিছেনে হাতী অহা যোৱা কৰাৰ পথ এইটো ইফালে অহা যোৱা কৰে ইয়াত নাজাৰা চাওক নাই কৈ ক'ত সঁচাকৈ নেকি ফাল্টু ই এটা ফল্ছ দে হা ক'ত আছে হাতী বলে কৈ দি ক'ত নাজাৰা চাওক না কি মজা ধুনীয়া জেগা অঁ এইটোৱে জেগা মজা চলো চলো যা বল কি ৰখি আছা কাক ৰখি আছা
চাপৰি এটা আহিব না হয় দে তো আমি পালো বাঙালীপাৰা এতিয়া আমি যাব লাগিব লেফ্ট যেহেতু আমি ৰঙিয়া হৈ আহিছোঁ গোৰেশ্বৰ হৈ আহিলে বাঙালীপাৰা পৰা পুৰা চিধা ৰাস্তাটো ক্ৰছ কৰি লেফ্ট ইয়াৰ পৰা প্ৰায় 8-9 কিলোমিটাৰমান সোমাব লাগিব ভিতৰত এই দোষ পঢ়া শুনাৰ লেখা নাই ঘূৰি ঘূৰি তো বাঙালীপাৰাৰ পৰা প্ৰায় 4 কিলোমিটাৰমান আহি পেলাই লেফ্ট ছাইড লৈ ল'ব যদিহে গ্ৰাছলেণ্ড যায় আৰু যদি বগামাটি যায় চিধা যাব গাঁৱৰ মাজে মাজে গৈ আছোঁ বলক 3 কিলোমিটাৰ এফালে চিধা গ্ৰাছলেণ্ড একদম চিধা ওকে থ্যাংক ইউ বেলেগ 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 এয়া দেখিছা নাই পানী পানী গোলা গোলা পানী হে মোন এইবিলাক ৰাস্তাত যে পানী দেখিছা বৰষুণৰ পানী বুলি ভাবিছা নেকি বৰষুণৰ পানীয়ে গ্ৰাছলেণ্ডৰ আগত আছে না এইবোৰ চব গ্ৰাছলেণ্ডৰ পৰা অহা মানুহ আমি গৈহে আছোঁ এতিয়া ৰাস্তাটো কিন্তু ভাল কৰিছে দেই ৰাস্তা ভাল ৰাস্তা আকৌ ভাল বুলি কোৱাৰ পিছত চেছে ৰাস্তা ভাল বুলি কোৱাৰ লগে লগে শেষ ঠিকে আছে আৰু ইয়াত ৱাটাৰ ক্ৰচিং এইটো ডাঙৰ ৱাটাৰ ক্ৰচিং আইয় ৰাস্তা বেয়া বোকাবে এই যে ৰাস্তা বেয়া বুলি কৈছোঁ এইখিনিতো একোৱে বেয়া নহয় তাৰমানে আগৰ ফালে ইমানে মানে জটিল আছিল মানে কিয় গৈছিলোঁ লাগিছে তাৰমানে আমাক ৰাস্তাটো ভুলকৈ দেখুৱাই দিছিল তাৰমানে দেই এনেকুৱা কৰিব নালাগে বাইক যাবনে অ' ভাই এনেকুৱা অফ ৰোডিং বে এইবোৰ ৱাটাৰ ক্ৰছ এইকেইটাহে অৰিজিনেল তো এইফালে ৰাস্তাটো কিন্তু হোৱা নাই দেই আহিলে একদম সাৱধান এইটো ধাৰ আছে বে লাহে লাহে আকৌ আমি গ্ৰাছলেণ্ড কৈ থাকোঁ কিন্তু একচুৱেলটো হ'ল গ্ৰীণলেণ্ড মানুহ ৰিটাৰ্ণ হৈ আছে আমি সোমাই আছোঁ একো নাই এইটো এটা ভাইবছ গ্ৰাছলেণ্ড ইয়াতে পইচা এণ্ট্ৰি কিমানকৈ এইটো লৈ লোৱা আৰু এটা টিকট দিয়া এইখনত টিকট দিয়া এই পাৰ্কিং এণ্ট্ৰি চাৰ্জটো লাগিলে গাড়ীৰ নাম্বাৰটো নোট কৰি ল'ব লাগে তো আমি গ্ৰীণলেণ্ডত এণ্ট্ৰি কৰিলোঁ কিন্তু আজি বেলেগ এটা ৰাস্তা দি আহিব দিলে বে আমি আগতে এনেকুৱা ৰাস্তাত অহা নাই ৰাস্তাটো বহুত বেছি বেয়া হৈছে বহুত বেছিয়ে লাহে 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 এই গ্ৰিপটোত লৈ লোৱা এতিয়া লাহে লাহে যাই থাকা এয়া দেখিছেনে ৰাইজ এনেকুৱা তাৰমানে বেয়া ৰাস্তা তাৰমানে আৰু তাতে বৰষুণ দিছিল গাড়ীবিলাক গৈ আছে বাইকবিলাক গৈ আছে চব একদম মানে বহুত বেয়া হৈ গৈছে ৰাস্তাটো আচলতে মই এই গ্ৰীণলেণ্ড এই গ্ৰাছলেণ্ডৰ যিখিনি মানে কৰ্তৃপক্ষ আছে তো তেখেতসকলক কৈছোঁ এনেকৈ যা তা ৰাস্তা দেখুৱাই নিদিব মানুহবিলাকৰ বহুত কষ্ট হয় আপোনালোকে 2 পইচাৰ কাৰণে সেনেকৈ কিয় তাৰমানে মানুহবিলাকক কষ্ট দিয়ে নিদিবচোন সব ফাইনেলি গ্ৰাছলেণ্ড পালোঁ দেখিছেনে কেনেকুৱা অফ ৰোডিং আৰু আছে যাওঁতে কি হয় ক'ব নোৱাৰে এতিয়া ক্লাছ যাতে দেখাই দি কিবাকৈ চলাই আছোঁ গাড়ী যাওঁতে কি অৱস্থা হয় একমাত্ৰ তেওঁৱে জানে আৰু আজি বম মানুহ আছে বম 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 বাপৰে বাপ এই গ্ৰীণলেণ্ডত অহা যোৱা কৰা ৰাস্তাটো বহুত বেয়া পাইছোঁ গ্ৰাছলেণ্ডত ৰাস্তা কেনে পাইছে ৰাস্তাৰ কথা কওঁ গ্ৰাছলেণ্ডত ৰাস্তা কওঁ হালমাৰি মাৰি আছোঁ বুলি বঢ়িয়া
এয়া এই ভাল ল'ৰাৰ ভাল কথা হা ফুল অফ ৰোডিং বহুত বেয়া ৰাস্তা দেই কিন্তু সকলোৱে কয় ন কষ্টৰ ফল মিঠা বুলি ঠিক তেনেকুৱা আমাৰ লগতো হ'ল আমি যেতিয়াই মানে গ্ৰাছলেণ্ডত গৈ পেলাই তাতে পানীৰ মাজলৈকে গ'লোঁ তাৰমানে মনটো ইমান বেছি ভাল লাগি গ'ল কি ক'ম আৰু আপোনালোকক হে দনাই হে দেউজৰ ওখ মানুহ এই চাই তাতে চাই কিমান দূৰ এই তো সেইখিনিয়ে দ দেউ জাপ মাৰিব গেলে ভৰি মেল দিলি হ'ব দেউ নাজাপ পাবা দে তাতে শিল চিল থাকিব পাৰে ভাই জয় কৃষ্ণ বুলি হৰিবল এইয়া দহ আছে এটা কেনে ডুবম বুলি কৈছো মই এই তাতে তাতে মাজত থৌ আৰু তাতে তাক চাপ্লাই কৰ এয়া আমাৰ ইণ্ডিয়াৰ পৰা বাংলাদেশত গৈ আছে আহি আছে নেকি বাংলাদেশৰ পৰা আহি আছে বোলে এয়া আমাৰ ইমিগ্ৰেশ্যনৰ যিজন আমাৰ এই পাৰ্চন আছে এইজন বঢ়িয়া ই বিচাৰবো ইয়ে যে গ্ৰাছলেণ্ডত এইটো অৱস্থা পুৰা ভাল লাগে আৰু যোৱা বছৰো আহিছিলোঁ যোৱা বছৰ বগামাটি গৈছিলোঁ মজা আজি গাটো ধোৱা নাই পানী দেখিছা নাই পানীৰ কালাৰ পুৰা খোলা পানী উপায় নাই কি কৰিব আৰু গা ধোৱাৰ আশাটো নহ'ল আৰু চ' এতিয়া আমি ইয়াৰ পৰা ওলাম তো ভিডিঅ'টো ইয়ালৈকে যিখিনিয়ে চালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বেলেগ ভিডিঅ' সকলোবিলাক চাব আপোনালোকে আৰু ভাল লাগিল কিন্তু গা ধুব নাপালোঁ আৰু পানীৰ কালাৰ চব একদম বোকা পানী হা কি কবি পানী বেয়া এই গোটেইকেইটা গা ধুব নাপালে অ' কি ক'বা উপায় নাই কি কৰিব আৰু নেক্সট কেতিয়াবা যদি গা ধুব পাৰোঁ গা ধোৱা দেখাম আৰু এতিয়ালৈ বাই টেক কেয়াৰ